আজি এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম অনলাইনত ভূমি বাটোৱাৰাৰ বাবে আবেদন কেনেকৈ কৰিব। ভূমি বাটোৱাৰা মানে আপোনাৰ লেণ্ড পাৰ্টিশ্যন। আপোনাৰ মাটিখিনি যদি যিটো দাগ বা যিটো পাট্টাৰ অন্তৰ্গত হয় তাত আপোনাৰ লগতে যদি আৰু বহুকেইজন কো-পাট্টাদাৰ আছে তেতিয়াহ'লে আপুনি আপোনাৰ যিখিনি ভাগৰ মাটি সেই ভাগখিনি আপুনি নিজৰ ইণ্ডিভিজুৱেল পাট্টা বা ইণ্ডিভিজুৱেল দাগ নাম্বাৰলৈকে আপুনি সেপাৰেট কৰিব পাৰে, যেটো আমি মাটি বাটোৱাৰা বুলি কওঁ। আৰু সেই বাটোৱাৰাৰ যিখন আবেদন সেই আবেদনখন অনলাইন যোগে আপোনাৰ মোবাইলৰ সহায়ত ঘৰতে বহি অতি সহজে কেনেকৈ আবেদন কৰিব পাৰি সেই বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু এই ভিডিঅ'টো আপুনি স্কিপ নকৰাকৈ চালে ইয়াৰ ষ্টেপ কেইটা আপুনি জানি ল'লে আপুনি অতি সহজে আবেদন কৰিব পাৰিব। তেনেহ'লে আহক আমি ষ্টাৰ্ট কৰোঁ আমাৰ ফাৰ্ষ্ট ষ্টেপ। তো ফাৰ্ষ্ট ষ্টেপ আপুনি আপোনাৰ মোবাইলৰ ব্ৰাউজাৰত লিখিব সেৱা সেতু আসাম অথবা আপুনি লিখিব পাৰে RTPS আসাম। লিখিলে আপোনাৰ এনেকুৱা ধৰণৰ পৰ্টেল এটা দেখা পাব sewasetu.assam.gov.in। এই পৰ্টেলটো আপুনি খুলিব অথবা দেখিব পাৰে আপুনি rtps.assam.gov.in যিকোনো এটা খুলিলেই হ'ব। এইটো খুলিব, এইটো ওপেন কৰিলে আপোনাৰ পেজটো এনেকুৱা আহিব। এইটো আপুনি ইয়াত ক্লোজ কৰিব। নেক্সট এই পেজটো খোল খাব। এই পেজটোত আপুনি দেখিছে চিটিজেন সাৰ্ভিসেছ, ইয়াত আপুনি ক্লিক কৰিব। তেতিয়া আপুনি এই পেজটো দেখিবলৈ পাব। এই পেজটোত সাৰ্চ বক্স এটা আছে আৰু এই বক্সটোত আপুনি লিখিব সিম্পলি পাৰ্টিশন। পাৰ্টিশন লিখাৰ লগে লগে আপুনি ইয়াত দেখা পাব তলফালে আপুনি দেখিবলৈ পাব পাৰ্টিশন অফ লেণ্ড বথ আৰবান এণ্ড ৰুৰেল। এইটো দেখিছে আপুনি। এতিয়া আপুনি প্ৰচিড বুটামটো ক্লিক কৰিব। তেতিয়াই এই পেজটো খুলিব। ইয়াত আপোনাৰ আছে গাইডলাইন। এই গাইডলাইনখিনি আপুনি এবাৰ পঢ়িব আৰু ৰিকুৱাৰমেণ্টছ বুটামটো আপুনি ক্লিক কৰিব। ৰিকুৱাৰমেণ্টছ বুটাম ক্লিক কৰিলে কি কি সাপোৰ্টিং ডকুমেণ্টছৰ দৰকাৰ হয় আবেদন কৰিবলৈ হ'লে সেইখিনি আপুনি দেখা পাব। ইয়াত দেখিছে সাপোৰ্টিং ডকুমেণ্টছ। নাম্বাৰ 1 যিটো ডকুমেণ্টছ আছে সেইটো হৈছে আপোনাৰ জবানবন্দীৰ কপি। আপোনাৰ জবানবন্দীৰ কপিটো আপুনি অনলাইনত ডাউনলোড কৰি PDF ফৰ্মেটত আপুনি ৰাখি থ'ব। নেক্সট আপোনাৰ লাগিব লেণ্ড ৰেভিনিউ ৰিচিপ্ট, আপোনাৰ খাজনা দিয়াৰ ৰচিদ, সেইখন আপ টু ডেট হ'ব লাগিব। নাম্বাৰ 3 লাগিব আপোনাক স্কেন কপি অফ অৰিজিনেল ডিড, যিটো আমি সাধাৰণ ভাষাত দলিল বুলি কওঁ, যিখন আপোনাৰ সেল ডিড হয়। আৰু সেই ডিডখন আপুনি স্কেন কৰি 2 MBতকৈ কম সাইজত আপুনি স্কেন কৰি ৰাখি থ'ব। সেইখন আপোনাক আপলোড দিব লাগিব। আৰু নাম্বাৰ 4 যিটো ডকুমেণ্টছ আছে ডিক্লাৰেশ্যন এজ পাৰ আসাম সিলিং এক্ট 1956 ইন এফিডেভিট। এই ডকুমেণ্টটো আপোনাৰ এপ্লাই কৰাৰ সময়ত প্ৰযোজ্য নহয়, কিন্তু পিছলৈকে যদি আপোনাক চাৰ্কেল অফিচাৰে এই ডকুমেণ্টটো বিচাৰে বা মণ্ডলে বিচাৰে তেতিয়াহ'লে আপুনি DC অফিচত গৈ পেলাই বা আপুনি কোৰ্টত গৈ পেলাই যিকোনো এডভকেটক লগ কৰি আপোনাৰ মাটিৰ ডকুমেণ্টছখিনি লৈ গৈ এই এফিডেভিটটো বনাই ল'ব পাৰিব। আৰু এই এফিডেভিট মতে হৈছে আপোনাৰ 1956ৰ যিটো সিলিং এক্ট, আৰু সেইমতে আপোনাৰ মাটিৰ পৰিমাণ মানে সিলিং মাটিৰ পৰিমাণতকৈ কম আছে, সেইটো এটা ডিক্লাৰেশ্যন হয়। তো এইখন এফিডেভিটখন আপোনাৰ পিছৰ পৰ্যায়ত দৰকাৰ হ'বও পাৰে নহ'ব পাৰে। যদিহে বিচাৰে তেতিয়াহ'লে আপুনি ছাবমিট কৰিব লাগিব, কিন্তু আবেদনৰ সময়ত এইখন ছাবমিট নকৰিলেও হ'ব। তো আবেদনৰ সময়ত নাম্বাৰ 1টো হৈছে আপোনাৰ জবানবন্দীৰ কপিটো, নাম্বাৰ 2 আপোনাৰ লেণ্ড ৰেভিনিউ ৰিচিপ্ট খাজনা দিয়া ৰচিদ, আৰু নাম্বাৰ 3টো হৈছে আপোনাৰ যিখন অৰিজিনেল সেল ডিড যাক আমি দলিল বুলি কওঁ তাৰ স্কেন কপি। তো এইখিনি আপুনি ৰেডি কৰিব। আৰু সাইজবিলাক আপুনি JPG আৰু PDF ফৰ্মেট হ'ব পাৰে আৰু <2 MB হ'ব লাগে সাধাৰণতে। নেক্সট আপুনি এপ্লাই বুটামটো ক্লিক কৰিব। তেতিয়া আপুনি এই পেজটো দেখিব। ইয়াত আপুনি চিটিজেন লগইন কৰিব, আপোনাৰ মোবাইল নাম্বাৰ আপুনি লিখিব আৰু ইয়াত আপোনাৰ কোড নাম্বাৰটো দিব। সেন্ড OTP বুটাম ক্লিক কৰিব। আপোনাৰ মোবাইলত এটা OTP আহিব। OTPটো আপুনি এণ্টাৰ কৰি সাবমিট OTP কৰিব। তেতিয়া আপোনাৰ চিটিজেন লগইন সাকসেসফুল হ'ব আৰু এই পেজটো আপুনি দেখিবলৈ পাব। এইটো আপুনি স্কিপ নাও কৰিব। নেক্সট আপুনি এই পেজটো দেখিব। ইয়াত আছে আপোনাৰ ওয়েলকাম টু মিছন বসুন্ধৰা 1.0, যেটো আপোনাৰ কনসেনসাস পাৰ্টিশন, মানে আপোনাৰ যেটো বিবাদবিহীন বাটোৱাৰা, সেই বিবাদবিহীন বাটোৱাৰাটো আপোনাৰ বসুন্ধৰা 1ৰ অন্তৰ্গত হয়। আপুনি গেট ষ্টাৰ্টেড বুটামটো ক্লিক কৰিব। তেতিয়া এই পেজটো দেখিব। সেইটো আপোনাৰ আধাৰ হোল্ডাৰ কনসেন্ট। আপোনাৰ যদি আধাৰ নাম্বাৰ আছে এই সৰু বক্সটো টিক কৰিব।
সৰু বক্সটো টিক কৰিব। টিক কৰি পেলাই আপোনাৰ আধাৰ নাম্বাৰটো আপুনি লিখিব আৰু আধাৰ নাম্বাৰটো লিখিলে আপোনাৰ মোবাইলত এটা OTP আহিব আৰু সেই OTPটো আপুনি এই বক্স কেইটাত আপুনি লিখি পেলাই ভেৰিফাই বুটামটো ক্লিক কৰিব। ভেৰিফাই বুটাম ক্লিক কৰিলে আপোনাৰ আধাৰ ভেৰিফিকেশ্যন সাকসেসফুল হ'ব। সাকসেসফুল হ'লে আপুনি এই স্ক্ৰিনটো দেখিব। ইয়াত আপোনাৰ ফটো দেখা পাব, আপোনাৰ নাম দেখিব, আপুনি ডেট অফ বাৰ্থ দেখিব। তলত আহিব আপুনি সেলফ ডিক্লাৰেশ্যন। ইয়াত 1 পৰা 6 লৈকে 6টা কুৱেশ্যন আছে। সোঁফালে ইয়েছ নো আছে, ইয়েছ হ'লে ইয়েছ, নো হ'লে নো কৰিব। তাৰপিছত আপুনি নেক্সট বুটামটো ক্লিক কৰিব। তেতিয়া এই পেজখন খোল খাব। এই পেজত আপোনাৰ যিটো মাটি হয়, যিখন ডিষ্ট্ৰিক্টৰ অন্তৰ্গত, সেইখন আপুনি সিলেক্ট কৰিব। সাৰ্কেল অফিসটো সিলেক্ট কৰিব। ৰুৰেল হয় নে আৰবান হয় সেইটো সিলেক্ট কৰিব আৰু ভিলেজ সিলেক্ট কৰিব। ভিলেজ সিলেক্ট কৰিবৰ কাৰণে সোঁফালে আপুনি অসমীয়া বৰ্ণমালাবিলাক দেখিছে। তাৰ পৰা আপোনাৰ ভিলেজৰ আপোনাৰ গাঁৱৰ নামৰ যিটো প্ৰথম আখৰ সেইটো সিলেক্ট কৰিব। তেতিয়া আপুনি এই বক্সটোত সেই নামেৰে আৰম্ভ হোৱা আটাইকেইখন গাঁৱত নাম দেখিবলৈ পাব। তাৰ পৰা অতি সহজে আপোনাৰ নিজৰ গাঁওখন আপুনি সিলেক্ট কৰি ল'ব পাৰিব। তলৰ বক্সটোত আপুনি ডাক নাম্বাৰটো লিখিব আৰু সিলেক্ট কৰিব। তেতিয়া একেবাৰে শেষৰ যিকেইটা 3টা বক্স আছে বিঘা কথা লেচা, ইয়াত আপোনাৰ ডাক নাম্বাৰৰ অন্তৰ্গত যিমানখিনি মাটি আছে তাৰ পৰিমাণটো আপুনি দেখা পাব। তেতিয়া আপুনি নেক্সট বুটাম ক্লিক কৰিব। তেতিয়া আপুনি এই পেজটো দেখিব। এই পেজটোত আপুনি লিখিব লাগিব এৰিয়া টু বি পাৰ্টিশ্যনড, মানে আপোনাৰ মাটিৰ পৰিমাণ, আপুনি কিমানখিনি মাটি পাৰ্টিশ্যন কৰিব বিচাৰে তাৰ পৰিমাণটো লিখিব। তলত আপোনাৰ প্ৰি ফিল্ড এইখিনি ডাটা আধাৰৰ পৰা লোৱা আপুনি দেখা পাব। আপোনাৰ নাম, এড্ৰেছ, দেউতাৰ নাম, মোবাইল নাম্বাৰ, এইখিনি আপুনি এবাৰ চেক কৰি সেভ এপ্লিকেশ্যন বুটামটো ক্লিক কৰিব। তেতিয়া আপোনাৰ নেক্সট এইখন স্ক্ৰিন আহিব আৰু এই স্ক্ৰিনখনত এইটো হৈছে আপোনাৰ আবেদনকাৰী যদি এজনতকৈ বেছি হয় আপুনি এড মোৰ এপ্লিকেণ্ট কৰিব পাৰে, তেতিয়া এইখন প্ৰযোজ্য হয়। অন্যথা আপুনি নেক্সট বুটামটো ক্লিক কৰিব। নেক্সট এইটো পেজ আহিব আৰু এই পেজটোত আপুনি যিকেইখন ডকুমেণ্ট আপুনি অলৰেডি স্কেন কৰি বা আপুনি PDF ফৰ্মেটত ৰাখিছে এই ডকুমেণ্টছ কেইখন আপুনি আপলোড কৰিব লাগিব। নাম্বাৰ 1 আপোনাৰ লেণ্ড ডিটেইলছ। ইয়াত আপোনাৰ যিখন দলিল আছিলে বা সেল ডিড আছিলে সেই সেল ডিডখন আপুনি চুজ কৰি পেলাই আপলোড কৰিব। নাম্বাৰ 2ত আপোনাৰ জবানবন্দী কপিখন আপলোড কৰিব। নাম্বাৰ 3ত আপোনাৰ লেণ্ড ৰেভিনিউ ৰিচিপ্টখন আপুনি আপলোড কৰিব আৰু তলত যিটো সৰু বক্স আছে আই ডিক্লেয়াৰ, এই বক্সটো আপুনি টিক কৰি পেলাই নেক্সট বুটামটো ক্লিক কৰিব। নেক্সট বুটাম ক্লিক কৰিলে আপোনাৰ এই ফাইলকেইটা আপলোড হ'ব। কেতিয়াবা নেটৱৰ্ক ট্ৰেফিকৰ কাৰণে এই ফাইলকেইটা আপলোড হ'বৰ কাৰণে যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। তেতিয়াহ'লে আপুনি বাৰে বাৰে ট্ৰাই কৰিব পাৰে, অথবা যদি দিনৰ ভাগত আপুনি অসুবিধা পাইছে আপুনি ৰাতিৰ ভাগত ট্ৰাই কৰিব, অতি সহজেই হ'ব। কেতিয়াবা ডেস্কটপৰ সহায়ত ডেস্কটপত কৰিলে আপোনাৰ আপলোড নহয়, কেতিয়াবা আপোনাৰ মোবাইলত কৰিলে আপলোড নহয়। আপুনি অল্টাৰনেট কৰি যিকোনো এটা মেথড চেক কৰি ল'ব। আপোনাৰ মোবাইলৰ ডাটা বা ৱাইফাই বা এনেকুৱা ধৰণৰো কেতিয়াবা প্ৰব্লেম থাকে। তো সেইখিনি আপুনি বাৰে বাৰে ট্ৰাই কৰিলে, দিনৰ বা ৰাতিৰ ভাগত ট্ৰাই কৰিলে আপুনি আপলোড কৰিব পাৰিব। তো নেক্সট বুটাম ক্লিক কৰিলে আপোনাৰ ফাইলকেইটা আপলোড হ'ব। আপলোড হোৱাৰ লগে লগে এই পেজটো খোল খাব। ইয়াত আপুনি ফিটো পে'মেণ্ট কৰিব লাগিব। ফি পে'মেণ্ট কৰিবৰ কাৰণে আপুনি পে'মেণ্ট মোডটো চিলেক্ট কৰিব, বেংকটো চিলেকশ্যন কৰিব, তলত আই এগ্ৰি বুলি আছে সেইটো চিলেক্ট কৰিব। আপুনি যিকোনো মেথড যেনে UPI, ডেবিট কাৰ্ড অথবা ইণ্টাৰনেট বেংকিং যিকোনো মেথডৰ সহায়ত আপুনি পে'মেণ্টটো কৰিব পাৰিব। পে'মেণ্ট সাকসেসফুল হোৱাৰ লগে লগে আপোনাৰ সন্মুখত একনলেজমেণ্ট কপিখন আপোনাৰ আহিব। এইখন আপোনাৰ এপ্লিকেশ্যন একনলেজমেণ্ট আৰু এইখন আহিছে মানে আপোনাৰ যিটো আবেদনৰ প্ৰচেছ, সেই আবেদনৰ প্ৰচেছটো আপোনাৰ কমপ্লিট হৈছে। ইয়াত আপুনি দেখিব এপ্লিকেশ্যন নাম্বাৰ এটা আপুনি দেখা পাব। তো আবেদনৰ প্ৰচেছটো আপোনাৰ এইখিনিতে কমপ্লিট হয় আৰু অনলাইন আবেদন কৰাৰ পিছত আপুনি যেতিয়া এই এপ্লিকেশ্যন একনলেজমেণ্টটো পাব, এইখন আপুনি প্ৰিণ্ট কৰি ৰাখিব। কাৰণ আপুনি যেতিয়াই আপুনি চাৰ্কেল অফিচাৰ ভিজিট কৰিব তেতিয়া আপুনি এই এপ্লিকেশ্যনৰ কপিটো, একনলেজমেণ্টৰ কপিটো আপুনি লগত নিব লাগিব। লগতে আপুনি যিখিনি ডকুমেণ্টছ অলৰেডি আপুনি ছাবমিট কৰিলে, যেনে আপোনাৰ জমানবন্দীৰ কপি আৰু আপোনাৰ দলিল, খাজনা দিয়া ৰিচিপ্ট, এই গোটেইকেইটা কপি আপুনি লগত লৈ যাব লাগিব চাৰ্কেল অফিচত। তো নেক্সট ষ্টেপখিনি আমি জানি লওঁ। এইখিনি আছিলে আপোনাৰ অনলাইন যোগে আবেদন। ইয়াৰ পিছত আপুনি অফলাইনত কি কৰিব লাগিব, আপুনি চাৰ্কেল অফিচত আপুনি ভিজিট কৰিব লাগিব আৰু তাত আপুনি বড়োবাবুক লগ কৰিব। বড়োবাবুৱে আপোনাৰ যিটো এপ্লিকেশ্যন নাম্বাৰ সেইটো চাই পেলাই
চাৰ্কেল অফিচাৰলৈকে আপোনাৰ এপ্লিকেশ্যনখন ফৰৱাৰ্ড কৰিব আৰু চাৰ্কেল অফিচাৰে আপোনাৰ এখন নটিচ ইছ্যু কৰিব আৰু তাত হিয়াৰিং ডেট লিখা থাকিব আৰু সেই হিয়াৰিং ডেটত আপুনি পুনৰ চাৰ্কেল অফিচত যাব লাগিব আৰু যিখন নটিচ আছে নটিচৰ বেক চাইডে যিবিলাক আপোনাৰ পাট্টাদাৰ নাম থাকিব আপোনাৰ পাট্টাদাৰ তেওঁলোকৰ আপুনি ছিগনেচাৰ আপুনি ল'ব লাগিব ছিগনেচাৰ লৈ পেলাই আপুনি নটিচখন লৈ যাব নটিচখন লৈ আকৌ আপুনি জাৰি কৰক লগ কৰিব চাৰ্কেল অফিচাৰত জাৰি কৰ বুলি পাব এজন তেওঁক লগ কৰিব তেওঁ এটা ৰিপৰ্ট বনাব তেওঁ ৰিপৰ্টটো কমপ্লিট হোৱাৰ পিছত আপুনি লাট মণ্ডলক লগ কৰিব লাট মণ্ডলৰ ৰিপৰ্টটো বনাব লাগিব আৰু লাট মণ্ডলৰ ৰিপৰ্টটো কমপ্লিট হ'লে আপুনি SK বা কাননগোক লগ কৰিব কাননগোৱে যেতিয়া আপোনাৰ ফাইলটো এপ্ৰুভ কৰিব তেতিয়া আকৌ আপুনি ডিলিং এছিষ্টেণ্টৰ ওচৰলৈ যাব তেওঁ তেতিয়া এপ্লিকেশ্যনটো চাৰ্কেল অফিচাৰলৈকে ফৰৱাৰ্ড কৰিব আৰু চাৰ্কেল অফিচাৰে আপোনাৰ এপ্লিকেশ্যনখন এপ্ৰুভ কৰিব এপ্ৰুভ হোৱাৰ লগে লগে আপুনি আপোনাৰ মোবাইলত বা অথবা আপোনাৰ ইমেইল আইডিত আপুনি ইনফৰমেশ্যনটো পাই যাব আৰু তেতিয়া আপুনি যিখন আপোনাৰ পুৰণি পাট্টা নম্বৰ আছে সেই পাট্টা নম্বৰটোৰ সহায়ত বা ডাক নম্বৰৰ সহায়ত আপুনি অনলাইন যোগে আপোনাৰ জবানবন্দীখন ডাউনলোড কৰিব আৰু তাত আপুনি হুকুমটো লিখা দেখা পাব যে আপোনাৰ পাট্টাখন আপোনাৰ বাটোৱাৰাটো কমপ্লিট হৈছে আৰু নতুন ডাক নম্বৰ পাট্টা নম্বৰ পুৰণিখনতে আপোনাৰ লিখা থাকিব তেতিয়া আপুনি নতুন ডাক নম্বৰটো সিলেক্ট কৰি পেলাই নতুন পাট্টাখন বা নতুন জবানবন্দীখন আপুনি ডাউনলোড কৰি ল'ব পাৰিব তো এইটোৱে আছিলে প্ৰসেস আবেদন কৰাৰ প্ৰসেস আৰু লগতে চাৰ্কেল অফিচত কি ফৰ্মেলিটি হয় বা কি ষ্টেপ হয় সেইখিনিৰ বিষয়ে আমি আলোচনা কৰিলোঁ আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট উপকৃত কৰিব আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট অথবা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পিছলৈ আৰু এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈকে এৰিছোঁ ধন্যবাদ